हेलो गाइस नमस्कार मैं मोर यूट्यूब चैनेलर अन्य एटा भिडिओले आपनालोকক स्वागतम जनाइছো। या देखिसेने नपुरुषर श्राद्ध पातिছিল আৰু এনেকৈ কৰিছিল। মই ফাৰ্স্ট টাইম দেখিছো নাজানো আৰু ইয়া মনটো দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে দাদা সকলে আৰু ইয়া শ্ৰাদ্ধত ডাঙৰ ককাজন বহিছে আৰু ইয়া বিয়া ঘৰ দাদাৰ বিয়া আছিল। ইয়া বিয়া এয়া ভন্টিহত আৰু সকলোবোৰ নিজৰ নিজৰ বিয়া খোৱাত ব্যস্ত আৰু কাণ লগাই থৈছিল সেইকাৰণে মই ভইচ অভাৰ দিছো। বহুত বেছি সাউন্ডত কাণ ডেক বাজি আছিল আৰু ইয়া দেখিছেনে নবৈ পানী তুলিবলৈ ওলাইছে। এনেকৈ দিনতে পানী তুলিবলৈ গৈছে নদীলে আৰু ইয়া লগতে আইতাহেত আৰু গাঁৱৰ আয়তি সকল সেয়া এজনী মোৰ বা আৰু ইয়া মাতবোৰ বেলেগ। আপোনালোকে ভাবিছে চাগে আমাৰ ইয়াত বিয়া ইয়া নহয়, গুৱাহাটীৰ বাইহাটা চাৰিআলিত আমাৰ গাঁৱৰ ককাহঁতৰ ঘৰত বিয়া। ককাৰ সৰুজন ল'ৰাৰ বিয়া, সৰুজন মাজুজন ককাৰ আৰু ইয়া আমাৰ বেংক পাতি চলি আছে সেইকাৰণে চাউণ্ডটো চাগে অলপ কমকৈ শুনা পাইছে। এই যে লোটা লৈ আছে আইতাগৰাকী, এজনী মোৰ সৰু আইতা। এনেকৈ পানী তুলিবলৈ আমি এখন নদীলৈ গৈ আছোঁ। পাছতে গম পাইছোঁ শ্বৰ্টকাট আছিল, কিন্তু বহুত দূৰ আমি খোজকাঢ়ি এনেকৈ গাঁৱৰ মাজতে ঘূৰি গৈছিলোঁ। আৰু এই যে লোটা আৰু এটা লৈ আছে সেইজনী মোৰ ডাঙৰ আইতা আৰু ভণ্টি আৰু মই এনেকৈ গৈ আছিলোঁ লগতে। এয়া দেখিছেনে মূৰত ফুল আৰি দিছে, কোনোবাই ধেমালি কৰিছে নবৌ ফুল এপাহ আৰি দিছে। নবৌৱে ধুনীয়াকৈ খোপা বান্ধি থৈছিলে, তথাপিতো ফুল এপাহ লগাই দিছে আৰু এনেকৈ ভাঙি কৰি। আৰু তেওঁলোকে বিয়ানাম গাই গৈছিল, কিন্তু আমি ইমান ভালদৰে বুজি নাপাওঁ বাৰু কথাবোৰ, তথাপিতো আমি লগতে এনেই গৈ আছোঁ তেওঁলোকৰ বিয়ানাম শুনি। আমি এনেকৈ গাঁৱৰ মাজতে গৈ এইটো মন্দিৰ কাষতে এখন ধুনীয়া নদী আছে, কি নদী মই নামটো নাজানো বাৰু। আৰু এয়া মন্দিৰত সেৱা কৰিলে আৰু চাকি জ্বলালে, এনেকৈ ধূপ চুপ জ্বলালে আৰু জ্বলাই এয়া নদীখনত পানী কাটিছে। যিহেতু পানী শুকাই আছিল নামি ল'ব লগা হৈছিল আৰু বহুত ডাঙৰ ষ্টেপটো মানে বহুত দ টাইপৰ আছিল, থিয় আছিল মানে, সেইকাৰণে এনেকৈ চব যাব পৰা নাই। আৰু ইয়াত নবৈ ধুনীয়াকৈ নামি কৰি পানী কাটিছে। এগৰাকী আইতাই শিকাই আছে কেনেকৈ কাটিব লাগে। গুৱাহাটীৰ ফালে এনেকৈ পানী দিলে আৰু আমাৰ ফালে কেনেকৈ পানী দিলে মই সেইটো নাজানো বাৰু, আজিলৈকে দেখা নাই। তেওঁলোকৰ ফালে সেই তেনেকৈ পানী দিলে আৰু ইয়াতে আহিছেনে টেকেলি এডাল আছে, সেইটো হেনো টেকেলি ভাঙি থৈ যাব লাগে অলপ পানী ভৰাই ইয়াৰ পৰা। আৰু তামোল পাণ এযোৰাহঁতে আমি এনেকৈ টেকেলিটো যিটো ভাঙি থৈ গৈছে, আমি ভাবিছোঁ এইটো কিন্তু বেয়া কথা দেই, টেকেলি এটা ভাঙি যায়। পিছতহে গম পাইছোঁ যে সেইটো টেকেলি হেনো তেনেকৈ পানী আনি ভাঙি থৈ যাব লাগে আধা বাটতে। আৰু এয়া আহি পানী তুলি আহি নবৌক এনেকৈ নবৌৰ মাকে মানে মোৰ আইতাই আদৰিছে। এনেকৈ তেওঁলোকৰ আদৰা নিয়ম আছে চাগে, ময়ো ভালদৰে নাজানো। মই কিন্তু ভিতৰলৈ সোমাব দিয়া নাছিল, তথাপিতো মই ভিতৰলৈ ভিডিঅ' কৰিবৰ কাৰণে সোমাই ল'লোঁ। এয়া ডাঙৰ আইতা ওচৰতে যে ৰৈ আছে, ডাঙৰ আইতা সেইগৰাকী মোৰ। এয়া নাচিছে পূৰা পানী তোলা ফূৰ্তি কৰিছে। সেয়া যে দেখিছে দৰা দেই, সেইফালে দৰা আছে। দৰা ফটো পোৱাই নাই বাৰু মই, তথাপিতো একপি লগাই দিম বাৰু, দৰাক ভালকৈ ভিডিঅ' কৰা নহ'লেই। আৰু ইয়াত তেওঁলোকৰ নিয়মৰ মতে তেওঁলোকে নিয়ম কৰিছে কি কৰিব লাগে। আৰু আমাৰ ফালেও মই ইমান গৈ পোৱা নাই, তথাপিতো আমাৰ ফালেও চাগে এনেকেই নিয়ম কৰে আৰু তেওঁলোকৰ ফালেও ভাল লাগিলে কিন্তু দেই, বহুত বেছি ভাল লাগিলে। আমি তেওঁলোকৰ নিয়মখিনি দেখিলোঁ আৰু গ'লোঁ দিনতে তেনেকৈ। ময়ো ইমান পানী তুলিবলৈ আমাৰ ইয়াতো নাযাওঁ, তথাপিতো তাত গৈ বহুত ভাল লাগিলে। ওচৰতে হয়, তথাপিতো আমি দূৰৰ গাঁৱৰ মাজতে গৈ বেংবাৰীৰ লগত আৰু তেওঁলোকৰ বিয়ানামখিনি শুনি বহুতে বেছি ভাল লাগিলে। আৰু এয়াৰ ৰিচিপশ্যন আৰু দৃশ্য অকণমান ৰাখি থৈছিলোঁ। আৰু এয়া বিয়াৰ ফ্ৰণ্টৰ দৃশ্য আৰু এয়া দৰা। এয়া মোৰ বা আৰু বায়ে তিনিগৰাকী বিয়া নোহোৱা ছোৱালীক লৈ এনেকৈ 3জোপা কলগছ কাটিবলৈ গৈছিল। কইনা ঘৰলৈ হেনো এনেকৈ দি পঠিয়াব লাগে, এইটো নিয়ম। এনেকৈ দি পঠিয়াব তাৰ আগত ভিডিঅ' কৰা নহ'লে নোৱা ধৰা মোৰ ফোনত চাৰ্জ নাছিল, সেইবাবে মই ভিডিঅ' নকৰিলোঁ। আৰু দৰা যোৱাৰ আগত আগদিছে গাঁৱৰ ল'ৰাকেইজন মানে। আৰু জানেনে তাত এটা বহুত বিশেষ বস্তু শিকিছে, ভাল বুলি পূৰা আচলতে আমি জনাই নাছিলোঁ, কিবা নিয়ম বুলি ভাবিছিলোঁ।
তেওঁলোকে সেয়া ধেমালি কৰে। পিছতে গম পালোঁ যে সেয়া ধেমালি আছিল। আৰু এয়া কইনাক গৈ পাই গ'লোঁ, দৰা আদৰিছে। কইনাঘৰ ওচৰতে আছিল, কিন্তু আমি দৌৰি গ'লোঁ। পাছতে গম পাইছোঁ যে কইনাঘৰ একেবাৰে ওচৰত। এয়া ষ্টাৰ্ট হৈ গ'ল। হোম ষ্টাৰ্ট কৰিলে, কাৰণ দৰাৰ ৰাতি 12টা বজাৰ পিছত মানে নোৱাৰে হেৰি কৰিবলৈ, হোম কৰিবৰ কাৰণে, কাৰণ 23 বছৰ হৈ যাব। সেইকাৰণে সোনকালে গৈ একদম ষ্টাৰ্ট কৰি আমি খাই বৈ আহি বহিলোঁহিয়ে। আৰু এয়া বাহঁত বহি আছে, নবৌহঁত, আমি চকীতে বহি আছিলোঁ। পূৰা 10 তাৰিখৰ ইমান ফূৰ্তি হৈছিল নহয়। দাদা মৰুত আৰু সেয়া নবৌ আৰু দৰাৰ এয়া সখী, সেয়া দৰা আৰু এয়া কইনাৰ মামায়েকে বিয়া দিছিল। আৰু এয়া বিয়া আৰম্ভ। আৰু এয়া সকলোৱে এনেকৈ হোম পুৰা চাইছিল, যিহেতু হোমখন সোনকালে হৈছিল, গতিকে সকলোবোৰ মানুহ আছিল। আৰু তাৰ নীতি নিয়ম সকলোবোৰ দেখিলোঁ, বহুত বেছি ভাল লাগিলে, বেছি ফূৰ্তি কৰিলোঁ। আৰু এয়া দেৱে কিবা কিবি কৈ আছিল, আৰু এয়া নবৌ, আমি এনেকৈ ভিডিঅ' কৰি আছিলোঁ। আৰু এয়া কইনাৰ সখী দুগৰাকী। আৰু এয়া দেখিছে যে পইচা দিছে, এয়া মানে কোনে কিমান পইচা কোনে দিছে, উচৰ্গা কৰিছে, সেয়া দৰাকো কৰিব পাৰে, কইনাকো কৰিব পাৰে। কইনাক উচৰ্গা কৰিছিল, আৰু দৰাক যোনে যেনেকৈ পাৰে যিমান টকা উচৰ্গা কৰে আৰু উচৰ্গা কৰিছিল। চব ফালৰ পৰা কৈছে, ইফালে কয় সিটো কৰা, সিফালে কয় সিটো কৰা, সেইটো মানে পাজল লাগি যায়, কেলে কৰোঁ। হৈছেগৈ আৰু পূৰা 12টা বজালৈ অলৰেডি আধা বিয়া খতম, হৈ গ'ল। আৰু তেওঁলোকে যে ইমানেই ধেমালি কৰিছিল, সকলোৱে মিলি দেৱে মন্ত্ৰমতা শুনাই নাছিল। তেওঁ কৈছিল যে দেও আপুনি চোৱাহাটোকে ডাঙৰকৈ মাতে, দেখিছেনে চোৱাহাটোকে ডাঙৰ, ইমান ধুনীয়াকৈ ফূৰ্তিকৈ বিয়াখন পাৰ হৈ গ'ল। আৰু সেয়া দেখিছেনে ৰূপম দা, ইউটিউবাৰ ৰূপম দা বহি আছে, আৰু বহুত বেছি ভাল লাগিলে। সঁচাকৈ বিয়াখন বহুত বেছিয়ে ভাল লাগিলে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু আমাৰ ইয়াত দাদা নবৌক আপোনালোকে যুগ্ম জীৱনৰ আশীৰ্বাদ কৰিব, যাতে তেওঁলোকে অনাগত দিনবোৰ সুখেৰে পাৰ কৰিব পাৰে। আৰু বিয়া অলৰেডি হৈ গ'ল। আৰু এয়া কইনাৰ ভাইকে আখৈ দিছে, আৰু তেওঁলোকৰ নিয়মৰ মতে দেও দুইজনে কৈ আছে, দেও দুজন আছিল, এজন দৰা ঘৰ এজন কইনা ঘৰৰ। আৰু তেওঁলোকৰ নিয়মৰ মতে আখৈ দি আছে, আখৈ মানে তেওঁলোকৰ ফালে চাউল দি আছেগৈ, এয়া চাউল দি আছে, দাদাই দি আছে, কেনেকৈ ক'ব, দেৱে শিকাই আছে। আৰু ইয়াত দেখিছেনে ঘোঁৰাৰ ফুল কিমান যে মানে আমি ছিটিয়ালোঁ, এয়া প্ৰকাশ দাদাই এনেকৈ ধৰি আছে, আৰু সেইফালে ঘূৰি আছে। ল'ৰাবোকে কৈ এইফালে সৈজন সৰু দাদা কিন্তু দেই, মৃণাল দাদাই কৈছে এইফালে, চবেই কৈ আছে এইফালে, আৰু দেৱে কৈছে এইফালে। তেওঁলোকৰ মানে পাজল লাগি গৈছে কোনফালে ঘূৰিব। আৰু এয়া ফুল দেখিছে কিমান বুটলি ছিটিয়াইছোঁ। মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ।